আপোনালোক সকলোলৈকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। সকলোৱে মোক লাইক কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব। গুড মৰ্ণিং সকলোলৈকে। বাবু আমাৰ অসুস্থ হৈ আছে, সেইকাৰণে তাক খুৱাই দিব লগা হৈছে এইকেইদিন। আনকালে যি খায় নিজেই খায়, কিন্তু এইকেইদিন অলপ তাৰ পেটৰ আমনি হৈ আছে, সেয়েহে তাইক অকণমান শুকান ৰুটি খুৱাই দিছোঁ মই। চাবচোন কি ভেকশ্যন ধৰি আছে চাবচোন। বাবুক ৰাতিপুৱাৰ সাজ খুৱাই এয়া লাহেকৈ আৰম্ভ কৰিছোঁ আমাৰ দিনৰ ভাত সাজৰ বাবে। চাওকচোন আজি দিনৰ ভাত সাজত কি কি খালোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। ঘৰতে সহজতে মুখখন চাফা কৰিব পৰাকৈ বেচন আৰু হালধি দি দেওবাৰৰ দিনটোত এটা ফেচ পেক বনাইছোঁ। সকলোৱে আপোনালোকে ব্যৱহাৰ কৰি চাবচোন কিমান ধুনীয়াকৈ মুখখন চাফ হৈ যায়। ভাত বনাই আজৰি হৈ মই এই ফেচ পেকটো বনাই ল'লোঁ। আপোনালোক সকলোৱে ব্যৱহাৰ কৰি চাব। লগতে আপোনালোকে ইয়াত অলপ নেমু চেপি ল'ব। নেমু ছালৰ কাৰণে খুবেই ভাল হয়। ইয়াতে মৌ আৰু দৈও আপোনালোকে দি ল'ব পাৰে, কিন্তু মই পানী আৰু নেমু ৰসহে অকল মিক্স কৰি লৈছোঁ, কাৰণ গৰম দিনত মৌটো লগাবলৈও কিবা ভাল নালাগে। দুপৰীয়াৰ ভাত সাজ ঘৰতে খাই এটা বিশেষ কামত শিৱসাগৰ টাউনলৈ বুলি ওলাই আহিলোঁ। শিৱসাগৰ বুলি ক'লেই সকলোৱে চিনাকি। শিৱসাগৰৰ শিৱদৌল, দেৱীদৌল, বিষ্ণুদৌল, লগতে শিৱসাগৰ বৰপুখুৰী পাৰৰ কিছু প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকক দেখুওৱাৰ মানসেৰে ভিডিঅ' অকণমান সাঁচি ৰাখিলোঁ। সকলোৱে চাব। যদি বৰ্তমানলৈকে কোনোবা শিৱসাগৰলৈ অহা নাই, আপোনালোক আহিব। এটা ধুনীয়া পৰিৱেশ, সকলোৰে মনবিলাক ভাল লাগিব। এটা বিশেষ কামত ওলাই অহাৰ বাবে আজি আৰু ভিডিঅ' কৰিব নোৱাৰিম। সকলোলৈকে ধন্যবাদ জনালোঁ। মোৰ ভিডিঅ'বিলাক লাইক আৰু কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।